ৰেখাজ কিচেনলৈ স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ জিৰা আলু। তাৰ বাবে আলুকেইটা ভালকৈ ধুই বাকলি গুচাই ল'ব আৰু টুকুৰা টুকুৰকৈ কাটি ল'ব। আলুখিনি কটা হৈ গৈছে। এতিয়া আলুখিনি যাৰ যেনেকৈ চাইজত কাটিব মন যায় তেনেকৈ কাটি ল'ব। এতিয়া আলুখিনি আধা বইল কৰি ল'ব, সম্পূৰ্ণ সিজাব নালাগে। আলুখিনি 4 ভাগৰ 3 অংশ বইল কৰি লোৱা হৈছে, সম্পূৰ্ণ বইল কৰা হোৱা নাই। আন উপকৰণ হিচাপে ব্যৱহাৰ কৰিছোঁ জিৰাৰ গুড়ি, যিহেতু জিৰা আলু বনাম। জিৰাৰ গুড়ি, ধনিয়া গুড়ি, জলকীয়া গুড়ি, আমচুৰ পাউডাৰ, হালধি, নিমখ আৰু জিৰা গুটি, চাহি জিৰা আৰু কুটি লোৱা ধনিয়া। তেল গৰম হৈছে। এতিয়া মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই তাত দিছোঁ আধা চামুচ চাহি জিৰা, প্ৰয়োজন মতে হালধি, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচতকৈ অলপ বেছি জিৰা পাউডাৰ, জলকীয়া গুড়ি, জলকীয়া গুড়িটো কম খালে কমায়ো দিব পাৰিব। প্ৰয়োজন মতে নিমখ, আৰু এতিয়া মই আলুখিনি দি দিছোঁ। ইয়াত দিছোঁ অলপ আমচুৰ পাউডাৰ। অকণমান লাগি নধৰিবৰ কাৰণে পানী দি 5 মিনিটমানৰ বাবে ঢাকি দিছোঁ। জিৰা আলু তৈয়াৰ হৈ গৈছে। এতিয়া মই ইয়াত কেঁচা ধনিয়া পাত দি দিছোঁ। জিৰা আলু তৈয়াৰ হৈ গৈছে। যদিহে ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।